গুড মৰ্ণিং ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। আজি মোৰ অফ আছে, ত' ভাবিলোঁ এটা ব্লগ বনাওঁ। কিমান আৰু সাধু কাহিনীবোৰ দিম, আপোনালোকৰ চাগৈ বৰিং লাগি গৈছে সাধু কাহিনীবোৰ চাই চাই। গতিকে আজি ভাবিলোঁ ফ্ৰী আছোঁ যেতিয়া এটা ব্লগকে বনাওঁ। মনতে ভাবিলোঁ কি বনাম, লাষ্টত ডিচাইড কৰি চালোঁ আমাৰ মানে বাঁহ গছ আছে, বাঁহ গছত গাজ গজিছেনে নাই তাকে চাবলৈ যাম এতিয়া। যদি গাজ গজিছে তেতিয়াহ'লে গাজকে আনি পেলাই বনাম আৰু অলপ গাজ টেঙাও কৰি থ'ম, কাৰণ যেতিয়া আপোনাৰ ডাৱৰীয়া বতৰ হয়, মানুহ কেঁচু ওলাই যাব নোৱাৰে, তেতিয়া মানে আপোনাৰ চব্জিবোৰ অসুবিধা হয়, তেতিয়া এই গাজ টেঙা অকণ পানী দিয়া ভাতৰ লগত দি খাবলৈ বৰ ভাল লাগে। তো ভাবিলোঁ গাজকে বিচাৰি যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব, অকণো স্কিপ নকৰিব, ধুনীয়াকৈ চাই যাব। এতিয়া মই বাঁহ গাজ মানে কাটিবলৈ যাম আৰু ছোৱালীক স্কুলত থৈ আহিলোঁ, তাইৰ পৰীক্ষা চলি আছে, গতিকে এতিয়া মই ফ্ৰী। তো ভিডিঅ'টো বনাওঁ, আপোনালোকে চাই যাব দেই। চব কাম কৰিলোঁ, কৰি মেলি এতিয়া গাজ কাটিবলৈ যাম আৰু বাঁহনীত যামতো, বহুত দূৰ হয় বাঁহনীখন, বহুত ভয়ো লাগে, বিৰাট গাহৰি চাহৰি এইবিলাক কিবাকিবি ওলায়, বৰ ভয়ংকৰ জেগা, আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। তাৰ আগতে মই অলপ কাম কৰিলোঁ ঘৰত, মানে মোৰ হোম মিনিষ্টাৰে অৰ্ডাৰ দি থৈ গৈছিলে, তো সেইখিনি নকৰিলেতো নহ'ব, আহি পেলাই আকৌ কেংকেঙনি ধৰিব, সেইকাৰণে মই সেই কামখিনিও কৰিলোঁ। কি কাম কৰিলোঁ আপোনালোকে চাওকচোন বাৰু। এয়া দেখিছে, এয়া কি ধুনীয়াকৈ মচিছোঁ গোবৰ দি পেলাই, এয়া দেখিছে নাই, কি ধুনীয়াকৈ মচিছোঁ। এয়া কামৰ অৰ্ডাৰ দি থৈ গৈছিলে, এয়াটো ৰুম, এয়া কি ধুনীয়াকৈ মচিছোঁ, এয়া চাওক। ইফালে এইফালে পাকঘৰ, দুখীয়া মানুহটো যেন তেন চলি আছোঁ, পইচা যিকেইটা দিয়ে চলিবলৈ নাতেই, গতিকে ঘৰটো বনাই আছোঁ লাহে ধীৰে, চৰকাৰৰ পৰাও কেইটামান পইচা পালোঁ, নিজেও অলপ খৰচ কৰিলোঁ। এতিয়া প্লাষ্টাৰ কৰিবলৈ বাকী আছে, তল ফ্ল'ৰ কৰিবলৈ বাকী আছে। এইটো এটা ৰুম, এইটো এয়া সেইটো ৰুম, তাৰপিছত এয়া আৰু চলি আছোঁ যেনে তেনে। এয়া লেট্ৰিন বাথৰুম বাৰু ঘৰৰ ভিতৰতে বনাইছিলোঁ, এইবোৰ ঘৰৰ ভিতৰতে লেট্ৰিন বাথৰুম বনাইছিলে, বিচনা কাপোৰ চাপোৰ চব ৰ'দত দি দিছোঁ। এয়া এইটো বাথৰুম লেট্ৰিন, এইটো মোৰ পাকঘৰ, কেঁচা পাকঘৰ, এইটো চিলিণ্ডাৰ, এইফালে এয়া চিলিণ্ডাৰ, এয়া। গতিকে এসোপা মচিলোঁ কৰিলোঁ ধুনীয়াকৈ, তিনিটা ৰুম মচিলোঁ। এতিয়া যাওঁ আৰু ধুনীয়াকৈ মচি দেখিছে। তোমালোকে ভাবিব মাইকী মানুহৰ কাম কৰে, আচলতে সেইটো কথা নহয়, মাইকী মানুহক অলপ সহায় কৰিবও লাগে। মাইকী মানুহজনীৰ ওপৰতে চব কাম এৰি দিব নালাগে, কিমান কৰিব, কিয়নো মানুহে যন্ত্ৰ নহয় ধৰক। ফ্ৰী থাকিলে আমাৰ নিচিনা মতা মানুহবিলাকে এইবোৰ কৰিব লাগে, তেতিয়াহে পৰিয়ালটো ভালদৰে চলিব। খাম খেয়ালি ধৰিব নালাগে, এইবিলাক ধুনীয়াকৈ মচিছোঁ, এয়া চাওক দেখিছেনে নাই। এয়া ঘৰ বনাই আছোঁ, হোৱাৰ কাৰণে খিৰিকীত এইবিলাক চাটাই লগাই থৈ দিছোঁ। এয়া এই ঘৰে প্লাষ্টাৰ বাকী আছে, প্লাষ্টাৰ কৰিবলৈ বাকী আছে। এইফালে এয়া প্লাষ্টাৰ কৰিবলৈ বাকী আছে। চব কাপোৰ কানিবিলাক চব ৰ'দত দি দিছোঁ। এয়া এইখন মোৰ বাসন্তীখন, এইখনক এতিয়া ৰ'দ পৰিছে, কাপোৰ এখন দি থ'ব লাগিব। বস্তা চস্তাবিলাক ৰ'দত মেলি দিছোঁ, কাৰণ আমাৰ গাঁৱলীয়া মানুহ, দুখীয়া মানুহ, আমাৰ ফুটুৱাই কিনিবলৈ ধৰক পইচা পাতি নাই, আৰু ফুটুৱাৰটো আনি পেলাই আপুনি আহিবনো ক'ত, লগাবনো ক'ত, এয়াহে জেগা ফুটুৱাই আহিবলৈ। এইটো এটা ৰুম, এয়া বনাই ৰাখিছোঁ, প্লাষ্টাৰ কৰিবলৈ বাকী আছে। এইবিলাক লাহে ধীৰে কৰিম পইচা পাতি হ'লে। যাওঁ এতিয়া বাঁহ গছ বিচাৰি, বাঁহ গাজ কাটিবলৈ। চাই থাকক ভিডিঅ'টো আপোনালোকে, অকণো স্কিপ নকৰিব, ধুনীয়াকৈ চাই যাওক। এইবিলাক ফিচাৰী দেখিছেনে, এইবিলাক আমাৰে হয়। এয়া ফিচাৰী, এইডাল সাঁকো, এইডাল বৰ ভয়ংকৰ সাঁকো, এই সাঁকোডাল দি মই এতিয়া পাৰ হৈ যাব লাগিব সোঁফাললৈ, চাই থাকক আপোনালোকে। তলেদি পানী গৈ আছে, দেখিছেনে নাই, এইবিলাক
ভয়ংকৰ জেগা এইটো, চাই যাওক। এইটো এটা ফিচাৰী আমাৰেই হয়। এইবিলাক জেগা, ইয়াত পানী, এইবিলাক পথাৰ, ইয়াত খেতি হ'ব, ধান লগাব মানুহে। ইয়াত মাছ ধৰোঁ আমি, বহুত ধুনীয়া ধুনীয়া মাছ ধৰোঁ। মাছৰ ছিজন নাই এইবাৰ আচলতে, বৰষুণটো দিছিলে কিন্তু মাছ নাই। এইবিলাক পানী দেখিছেনে, কি ধুনীয়া পানী, ইয়াত কি বঢ়িয়া বঢ়িয়া মাছ পৰে, জাল মাৰে, আমিয়ে জাল মাৰোঁ, মাছ ধৰোঁ। এতিয়া মই চেণ্ডেলযোৰ খুলি পেলাই পাৰ হ'ব লাগিব। এইবিলাক পানীত মানে চেণ্ডেল পিন্ধি যাব নোৱাৰাতো, শ্লিপ খাই পৰিব লাগিব, শেলাই হৈ আছে গোটেই। এয়া এইখন বাঁহনি, এই বাঁহনিখনৰ ভিতৰতহে আমাৰ বাঁহ আছে, দেখাম আপোনালোকে চাই যাওক মেৰটো। ডেঞ্জাৰ জেগা, বাহ ভয়ংকৰ জেগা। ইয়াত মানুহ আহিবলৈ ভয়ে লাগে দিনত। বনৰীয়া গাহৰিৰ জেগা এইবিলাক, বহুত বনৰীয়া গাহৰি ওলায় ইয়াত, খতৰনাক জেগা এইটো। এইফালে উঠি যাম এতিয়া মই। হৈছে নাই কেনেকুৱা ভয়ংকৰ ৰাস্তা, ইয়াত ভয়ংকৰ ৰাস্তা এইডাল। ইয়াতে ধুনীয়া মানুহবিলাকৰ, মৰা মানুহবিলাকৰ ভেটি দিবলৈ আহে। আমাৰ দেউতা, মা, খুৰা খুৰী চব ইয়াতে সোমাই আছে, ভেটি দি থৈ দিছে ইয়াত। এইবিলাক দেখিছেনে? ত' ফাইনেলি পাই গৈছোঁহি। এয়া আমাৰ বাঁহ, ভলুকা বাঁহ, এইবিলাক বিৰাট দীঘল দীঘল বাঁহ দেখিছেনে এয়া। তো ইয়াতে মই এতিয়া গাছ কাটিম, গাছ এটা কাটিম, আপোনালোকে চাই যাওক। এইবিলাক বাঁহ আমাৰ, এয়া চব আমাৰ বাঁহ। এয়া এইটো মেৰ, বাঁহনি মেৰ। এয়া যিমান বাঁহ দেখিছে ইয়াত আমাৰ হয়। এয়া এইবিলাক ভলুকা বাঁহ বহুত ডাঙৰ ডাঙৰ, অকলেতো নোৱাৰে উলিয়াব, এয়া 3-4টা মানুহ লাগিব উলিয়াবলৈ। বিৰাট ভয়ংকৰ ভয়ংকৰ দীঘল দীঘল বাঁহ এয়া। তো ইয়াতে মই এতিয়া গাজ এটা কাটিম। তো ফাইনেলি পাই গৈছোঁ মই গাছটো, এইটো চাওক, ইয়াক কাটিম মই এতিয়া। প্ৰথমতে মই ইয়াক অকণমান চাফ চিকুণ কৰি লওঁ, চাফ চিকুণ কৰি লৈ মেলি ইয়াক কাটিম। Oh my God! এইটো মালটো, এই মালটো কাটিম মই এতিয়া। এইটো হৈ গ'ল, ইয়াক এতিয়া গুচামগৈ। আৰু এটা কাটিম, এইখিতে আছে এটা, এইটো ফাইনেলি পাই গ'লোঁ। এইটো এটা কাটিম, চাই যাওক। এই দুটা মাল, এই দুটাক এতিয়া গুচামগৈ। লাগিলে বুকুতে জুই, চাগে তই আছিলি কলিজাতে শুই। ৰৈ তোলৈ চাওঁ, ৰৈ তোলৈ চাওঁ। অ' মা, দোকানীটো চোৱাচোন কি কৰিছোঁ। মই ইয়াৰ পৰা গুচি থাকিম দিয়া। অ' মা, মোবাইলটো দিয়াচোন। অ' মা, দিয়া না। অ' মা, দিয়া না। ধুনীয়া আছে। অ' মা, দিয়া না। নিদিয়ে, কান্দি থাকিলে নিদিয়ে।
ফাইনেলি হৈ গ'ল গাছখিনি চুচা। এয়া ধুনীয়াকৈ চুচি দিলোঁ। এতিয়া আমি এইখিনি বৈয়ামত ভৰাম। এইখিনি আৰু এই দুটা থৈছোঁ ভাজি খাবৰ কাৰণে। এইখিনি বৈয়ামত ভৰাম, গাজ টেঙা বনাম। এইটোত ভৰাম। এই বৈয়ামটো ধুনীয়াকৈ ধুই কৰি লৈছোঁ। ইয়াত এইখিনি মই এতিয়া গোটেইখিনি ভৰাম। আপোনালোকে চাই থাকক। মানে যিমানে আপোনালোকে হেঁচি হেঁচি ভৰাব সিমানেই ভাল, কাৰণ এই যিমানে আপোনাৰ পুৰণা আহি গৈ থাকিব সিমানেই দবি দবি গৈ থাকিব তললৈ। গতিকে যিমান পাৰে হেঁচি হেঁচি ভৰাই থৈ দিব লাগে। হেঁচি হেঁচি ভৰাই দিব। বাছ, এইটো মোৰ গাজ টেঙা ৰেডি হৈ গ'ল। এইটো গাজ টেঙা ৰেডি হৈ গ'ল। অফখন মাৰি দিম ধুনীয়াকৈ। বাছ, এইটো হৈ গ'ল। ইয়াক মই এতিয়া ৰ'দত ৰাখি দিম। আৰু বাকী যিখিনি দেখিছে যে এই চৰিয়াটোত, এইখিনিত মই কি কৰিম, গাজ খৰিচা বনাম। ইয়াত মানে মই এতিয়া পানী দিম। আপোনালোকে চাই থাকক। পানী দি পূৰা ধুনীয়াকৈ মানে এইখিনি ডুব যোৱাকৈ আৰু অকণমান পানী দি দিব। ধুনীয়াকৈ ডুব যোৱাকৈ দি পেলাই এইটো এতিয়া দেখিছে ন আপোনালোকে। এইখিনি মই এতিয়া অন্ততঃ 5 দিনমান ৰাখি দিম। 5 দিন ৰাখি দিয়াৰ ভিতৰত ইয়াত আপোনাৰ টেঙেচি ভাৱটো আহিব। তাৰপিছত কি কৰিম, ইয়াক চেপি এই খৰিচাটো ৰ'দত শুকুৱাই দিম আৰু পানীটো আমি দালিৰ লগত খাম। তো হৈ গ'ল। ভিডিঅ'টো কেনে লাগিল আপোনালোকে চাই ক'ব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু